confusion. नमस्कार, विजय कुमार बात कर रहा हूँ। केबीसी कौन बनेगा करोड़पति स्कीम की ओर से बात कर रहा हूँ। केबीसी कौन बनेगा करोड़पति स्कीम में आपका स्वागत है। केबीसी में ऑल इंडिया ऑल सिम कार्ड का लकी ड्रॉ कंपटीशन करवाए थे, जिसमें 25 नंबर सेलेक्ट किए गए थे। हेलो फ्रेंड्स, ইণ্ডিয়াৰ পৰা নহয় বাহিৰৰ পৰা মোলৈ ফোন কল যে মই কেবিচি জিকিছোঁ 25 লাখ টকা। তো বন্ধুসকল এইটো কিমান সত্যতা? তো আচলতে যিটো কণ্টেষ্টত মই ভাগ লোৱাই নাই সেইটোত মই জিকিছোঁ 25 লাখ টকা। কিন্তু বন্ধুসকল এইটো মানে হাঁহি থোৱা কথা যে এইটো সম্পূৰ্ণ ফ্ৰড কল হয়, সম্পূৰ্ণ মিছা হয়। তো আপোনালোক আহিব পাৰে এতিয়া এনেকুৱা ধৰণৰ হোৱাটছআপত মেছেজ যে আপুনি লাভ কৰিছে কেবিচিৰ ফালৰ পৰা আপুনি 25 লাখ টকা বা 35 লাখ টকা। গতিকে এইটোত আপুনি অলপমান সতৰ্ক হ'ব যে এইটো সম্পূৰ্ণ মিছা হয়। তো এইটো আপোনাৰ মেছেজ অহাৰ পিছত আপুনি যেতিয়া ৰিপ্লাই কৰিব তাৰপিছত আপোনাৰ সেইফালৰ পৰা কিছুমান কথা ক'ব যে আপুনি বেংকৰ একাউণ্ট নম্বৰ দি দিয়ক, সম্পূৰ্ণ বেংকৰ ডিটেইল দি দিয়ক। তাৰপিছত আপুনি 25 লাখ টকাটো পাবৰ কাৰণে আপুনি কি কৰিব লাগিব, আপুনি বেংকত কিবা টকা জমা কৰিব লাগিব, যেনে ধৰক 15,000 বা 20,000 টকা জমা কৰিব লাগিব। আৰু সেই বস্তুটো জমা কৰাৰ পিছতে আপোনালৈ আহিব 25 লাখ টকা। কিন্তু বন্ধুসকল ইয়াৰ সত্যতা এইটোৱে যে আপুনি পইচাটো জমা কৰাৰ পিছত আপোনাৰ 25 লাখ টকাটো বাদেই দিয়ক, সেইটো নাপায়, এইটো মিছায়ে। কিন্তু আপোনাৰ যিটো 15,000 টকা 20,000 টকা জমা কৰিছে সেইটো আপোনাৰ গ'ল। গতিকে এইটো কিবা সত্য জানিবলৈ মই গুগলত চাৰ্চ কৰিলোঁ। তো গুগলত চাৰ্চ কৰোঁতে দেখিলেতো এইবিলাক মানে ফুল হৈ আছে গুগলত, গতিকে সম্পূৰ্ণ মিছা, এইবিলাক আপুনি একদম নাযাবই মানে। তাৰপিছত আপুনি কি কৰিব, ইউটিউবতো মই চালোঁ, ইউটিউবত চোৱাৰ পিছত দেখিলোঁ যে এইবিলাকৰ ওপৰত ভিডিঅ' বহুত বনাই আছে, তেওঁলোকৰ লগতো কি হৈছে মানে কেনেকৈ এইবিলাক মিছা। গতিকে আপুনি কাৰো কথাত ভুল মানে যোৱাৰ আগতে আপুনি বস্তুটো পৰীক্ষা কৰি চাওক, বা আপুনি সেই কণ্টেষ্টত ভাগ হৈছিল নে সেইটো চাই লওক। আৰু কেবিচিৰ যেতিয়া মেইন মানে ৱেবছাইট সেইটোত মই চাওঁতে তাত লিখাই আছে যে এইবিলাক সম্পূৰ্ণ মিছাই, ক'তো ধৰণৰ এনেকুৱা ধৰণৰ কেবিচি দিয়া নাই কাকো। গতিকে এইটো মই হেৰি কৰি চাই গম পাইছোঁ সম্পূৰ্ণ মিছা। তো বন্ধুসকল আপোনালোকৰ লগত যদি এনেকুৱা হৈছে তো আপুনি ওচৰত পুলিচ থানাত আপুনি কমপ্লেইন কৰিব পাৰে এইটোৰ ওপৰত। আৰু লগতে আপুনি চাই লওক নাম্বাৰটো চায়ে গম পাই যে এইটো আমাৰ ইণ্ডিয়ান নাম্বাৰ নহয়, আৰু এইটো মানে এটি ইণ্টাৰনেশ্যনেল নাম্বাৰ হয়। গতিকে এইটো সম্পূৰ্ণ মিছা। আৰু বন্ধুসকল চাওক মই কি মেছেজ মোলৈ আহিছিল আৰু কেনেকুৱা ধৰণৰ কি তেওঁলোকে কৈছিল বা মই কেনেকৈ ৰিপ্লাই দিলোঁ তেনেকুৱা ধৰণৰ। नमस्कार, विजय कुमार बात कर रहा हूँ। केबीसी कौन बनेगा करोड़पति स्कीम की ओर से बात कर रहा हूँ। केबीसी कौन बनेगा करोड़पति स्कीम में आपका स्वागत है। केबीसी में ऑल इंडिया ऑल सिम कार्ड का लकी ड्रॉ कंपटीशन करवाए थे, जिसमें 25 नंबर सेलेक्ट किए गए थे। तो उन नंबरों में से कुछ नंबर लकी विनर आए हैं, तो उन नंबरों में आपका ये नंबर भी शामिल है, लकी विनर नंबर। तो ये लॉटरी के बारे में जानकारी के लिए आपको एक पेपर सेंड किया गया है, उसके ऊपर आपका लॉटरी नंबर है और हेड ऑफिस के कॉन्टैक्ट नंबर है। तो हेड ऑफिस कॉन्टैक्ट नंबर पे आप कॉल कर सकते हैं, व्हाट्सएप पे कॉल कर सकते हैं, डायलिंग कॉल कर सकते हैं। कॉल करके अपना लॉटरी के बारे में ये पैसा आपको आज की डेट में आपके बैंक अकाउंट के जरिए कैश किया जाएगा। बस पैसे ही दीजिए कि आप क्या करना चाहते हैं। अपना लॉटरी का पैसा आपने कैश करना है, नहीं करना है, मुझे वापस इस नंबर पर वॉइस मैसेज भेजेंगे आप क्या करना चाहते हैं। आपका नंबर कंपनी में है ना, आपका कंपनी नंबर आपका रजिस्टर है, तो आपका नंबर हमारे पास है ना, और आपको व्हाट्सएप नंबर पे यानी कि ये लेटर भेजा गया है, आपका नंबर कंपनी में मौजूद है तो हमारे पास है ना। आपने ऐसे कैसे ले लेना था आपका नंबर। গতিকে যেতিয়া মই তেওঁক সুধিলোঁ আপুনি এনেকৈ আৰু ৰিপ্লাইটো কৰি যেতিয়া মই সুধিলোঁ মোৰ নাম্বাৰ ক'ত পালে, তেতিয়া তেওঁলোকে জনাইছে যে মোৰ নাম্বাৰটো ৰেজিষ্টাৰ হৈ আছে। তো ৰেজিষ্টাৰ হৈছে মানে এইটো কি সম্পূৰ্ণ মিছা। এইটো কথাটো হ'ল কি যিবিলাক থাৰ্ড পাৰ্টি এপ্লিকেশ্যন আজিকালি ব্যৱহাৰ কৰিব মানে কৰোঁ আমি, যেনেকৈ ধৰক আপুনি ট্ৰু কলাৰ ব্যৱহাৰ কৰে, যদি আমাৰ ট্ৰু কলাৰৰ পৰা তেনেকৈ নাম্বাৰবিলাক লিক হয়, বা আপোনাৰ যিকোনো কিছুমান এনেকুৱা এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনত আমি ব্যৱহাৰ কৰাৰ আগতে আমাক মানে এপ্লিকেশ্যনটোৱে আমাৰ সকলো ফোন নাম্বাৰ ডিটেইলছ সম্পূৰ্ণ এটা মানে কালেক্ট কৰি লয়। কালেক্ট কৰি সেইবিলাক মানে তেওঁলোক যোগান ধৰে। গতিকে আমি যিকোনো এপ্লিকেশ্যন ব্যৱহাৰ কৰাৰ আগতে আমি 100% চিন্তা কৰাটো উচিত। গতিকে তাৰপিছত মই ভিডিঅ'টো এইখিনি বনালোঁ যে কাৰো এনেকুৱা ধৰণৰ মানে অসুবিধা নহয়। হয়তো আপোনালৈ আহিব পাৰে এনেকুৱা এটা মেছেজ, আৰু আপুনি মেছেজটো হয়তো আপুনি সম্পূৰ্ণ ভাবি চিন্তি নাচাই তেওঁলোকে যেনেকৈ কৈছে তেনেকৈ যদি কৰি যায় তেতিয়া আপুনি লাষ্টত যায় বিপদ আহিব পাৰে আপোনাৰ। সেইকাৰণে আপুনি চিন্তাটো কৰি লওক আৰু মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যেতিয়া আপোনাৰ বন্ধুসকলক গম পায় মানে এইটো কি আচলতে সম্পূৰ্ণ যি মিছা। তো মোলৈ আহিছিল ৰাতিপুৱা, সেইকাৰণে ভাবিলোঁ বেছি দেৰি নকৰি ভিডিঅ'টো মই সোনকালে বনাই কিনে আপোনালোকৰ আগলৈ মই ভিডিঅ'টো মানে আনো, যাতে আপোনাৰ সত্যটো মানে বুজি পায়। তো আপোনালোক আহিব পাৰে এইটো খাতা, যদি আপুনি জিঅ' ইউজাৰ হয় তেতিয়া আপোনালোক আহিছেই চাগে বা হয়তো আহিব। গতিকে এইবিলাক সম্পূৰ্ণ মিছা হয় বন্ধুসকল। গতিকে ভিডিঅ'টো এইকাৰণে বনালোঁ
যদি ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব এটি আৰু কিবা জনাব আছে এই বিষয়ে আপুনি কমেণ্ট কৰিব পাৰে আৰু চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনাক শ্বেয়াৰ কৰিব আপোনালোকৰ যিমান বন্ধুবৰ্গ আছে তেওঁলোকে যদি বুজি পায় যে এইটো সম্পূৰ্ণ মিছা বুলি তো গতিকে বন্ধুসকল আজিলৈ ইমানে